স্নোফল বহুত হৈছে আমি একদম আধা ৰাস্তাতে ফসি গলো বেয়াকৈ ফসি গলো গুড মৰ্নিং বন্ধুসকল আপোনালোকে দেখিছে ৰাতিপুৱা আমি ৰেডি হৈ আছো আৰু বৰ্তমান আছো আমি সিকিমত আৰু আজি আমি যাব ওলাইছো এখন ধুনিয়া ঠাইত আৰু সেই ঠাইখনলৈ আপোনালোকক লৈ যাম আৰু সেই ঠাইখন হ'ল নাথুলা তেনেহলে আহক আপোনালোকক লৈ যাও নাথুলালৈ আৰু গাড়ী বহি গলো না কইছে হ্যাঁ আৰু কহা যায়গে স্নোফল দেখি ডাৱৰৰ মাজে মাজে গৈ আছো আৰু মাজে মাজে কলেজত টোপনিয়ে গ'ল মেইন বৰফ পোৱা গৈ নাই ন ৰাস্তাতে পাই গৈ আছো বহুত টাইম আছে আৰু ইয়াৰ পৰা ষ্টাৰ্ট হ'লেই 20-25 কিলোমিটাৰ আছে জোতা চোতা লৈ বুট লৈ ললে জেকেট লবা নে जैकेट लबो লাগিব 9 नंबर मेरा छोटा बच्चा हां छोटा बच्चा ए जे पिंधी लও মই 20-28 কিলোমিটাৰ মান আগতে বুট চুট পোৱা যায় স্নো বুট ঘৰৰ পৰা আনা নাছিল ইয়াতে সব মেনেজ কৰি লৈছো আৰু এতিয়া খালি জপিয়া বনে আৰু এটা চাহ খালো থ্যাংক ইউ তলপাকে ওপৰলৈকে ৰঙা ৰঙা হৈ গলা দেখোন লৈ যাও আধাৰে তলত একদম পুৰা গাম বুট পিন্ধি আৰু আমি একদম আধা ৰাস্তাতে ফসি গলো একদম বেয়াকৈ ফসি গলো মানে কি হল যেখন গাড়ী আছিল সেইখন ইমান আপ মানে দেখিছে একদম তলপা আহোতে ইঞ্জিন জ্বলি গল ধোৱা মাৰি একদম ফুটি গল যেনে তেনে গাড়ী পৰা নামিছো ঘৰ খালতে একদম ধোৱা ওলাই মইতো আইনা তাপ মাৰি ধৰি লৈ জপিয়ে ওলাইহে দিছো কি কৰো চাও গাড়ী নতুন গাড়ী হেনে নে ৰিপেয়াৰ কৰি আকৌ ইয়াৰ পৰা লৈ যায় গম নাপাওঁ কিন্তু সোনকালে যাব লাগিছিল কি হয় এতিয়া আৰু আমাৰ গাড়ীখন ভাল নহলে সেই কাৰণে বেলেগ এখন গাড়ী সিহঁতে এৰেঞ্জ কৰি দিলে আৰু তাৰ পিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰি দিলো আৰু ইয়া সব বৰফ পুৰা ৰাস্তাত A few moments later আৰু আমি পাই গলো হিটা আঠলা একদম সাউথ পুৰা স্নোফল হৈ আছে তাপ পাই স্মক সাউথ সাইপিনে আমাৰ কলেজক ভৰাই থৈ দিছো ইয়াত পুৰা স্নো হৈ আছে তাক বাহিৰত ওলাব দিয়া নাই এসাক সাইপিনে বৰফে বৰফ তো এপিনে দেখিছে এয়া হল ইণ্ডিয়া আৰু সেইপিনে ইয়াত পোষ্ট দেখা পাব এইপিনে হল চাইনা পতা তোৰ থাকিব নহয় স্নোফল বহুত হৈছে তামাম স্নোফল হৈ আছে বেছি সময় থাকিব নোৱাৰি পুৰা স্নোফল হৈছে ইয়াত আৰু দেখিছে কিমান স্নোফল আহি গ'ল মানে একদম ভাগৰি গ'লো আৰু যাব নোৱাৰিলো লগে সোমাই দিলোই নাই কলেজত উলিয়ালো কাৰণ ইমানে স্নোফল একদম বহুত ঠাণ্ডা মানে আৰু কি কম মুখা চুখা ছুটি হৈ আহিছে দেই কিমান সময় লাগিছে ৰাতিপুৱা 7টা ওলাইছো আৰু বৰফ লাগে মোক নালাগে হাত একদম ৰঙা পৰি গৈছে কেতিয়াও নহয় জীৱনত নহয় লাষ্ট টাইম আৰু এতিয়া আহি আমি একদম ৰুম পাই গলো অৱস্থা নাই ইহঁতকেইটা গোটেইকেইটা অৱস্থা নাই ORS খুৱাবলগীয়া হৈছে অৱস্থা নাই আজিলৈ ভিডিঅ'টো মানে এতিয়া আমি পুৰা মানে অকণ ফ্ৰেছ ৰাতিপুৱা কেইটাতে ওলাইছে গম পাইছে 7টাতে ওলোৱা এতিয়া পাইছোহি 6টা বাজিলে আজি ভিডিঅ'টো ইমানে সামৰিছো তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব